আজি চাওক যোৱা পৰহি যি নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ কেবিনেটত 5খন ৰাজ্যৰ 12টা জনগোষ্ঠীৰ যি জনজাতি প্ৰদান কৰিছে তেওঁক আমি তেওঁলোকৰ বাবে আদৰণি জনাইছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে যি আমাৰ অসমৰ কোচ ৰাজবংশীসকলক আজিলৈকে যি জনজাতিকৰণ প্ৰদান কৰা নাই তাৰ কাৰণে ক্ষোভ প্ৰকাশ কৰিছোঁ। কাৰণ কিয় বিজেপি চৰকাৰ যেতিয়া 2014 চনত আমাৰ বঙাইগাঁও কাকৈজানাত আহি 14 এপ্ৰিল 2014 চনৰ 19 এপ্ৰিল তাৰিখে আহি নৰেন্দ্ৰ মোদী উদ্যত কণ্ঠৰে কৈছিল যে কোচ ৰাজবংশীসকলৰ আমি সমাধান জনগোষ্ঠীটোৰ সমাধান আমি 6 মাহৰ ভিতৰত নৰেন্দ্ৰ মোদী চৰকাৰ আহিলে কৰিম। কিন্তু আজিলৈকে 6 মাহ নহয় 2টা বছৰ উকলি গ'ল, কিন্তু আজিলৈকে আমাৰ কোচ ৰাজবংশী খিলঞ্জীয়াসকল ভূমিপুত্ৰসকলৰ সমাধান নকৰিলে। আনহাতেদি একফালেদি বিল তেওঁলোকে ৰাজ্যসভাত বিল উত্থাপন কৰে, কিন্তু বিলবিলাক আলোচনা নকৰে। তদুপৰি আমি যেতিয়া 1996ত আমাক জনজাতি প্ৰদান কৰিছিল, কিন্তু চৰকাৰৰ সদিচ্ছা নথকাৰ কাৰণে উভয় সদনত আমাৰ এই বিলখন পাছ নকৰিলে। গতিকে তেনে ক্ষেত্ৰত আমি বিজেপি নেতৃত্বাধীন চৰকাৰক সকীয়াই দিব বিচাৰোঁ যে অতি সোনকালে কোচ ৰাজবংশীসকলৰ লগতে 5 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক, অন্যথা নহ'লে আমি বিজনী মহকুমাৰ আক্ৰাছো কোচ ৰাজবংশী ৰাইজে কিন্তু জাগিছে আৰু কোচ ৰাজবংশী ৰাইজে কিন্তু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ কিন্তু আমি বাধ্য হ'ম।